বৰ্তমান কেৰিয়াৰৰ আটাইতকৈ বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে বিৰাট কোহলি। 2019 চনৰ পিছত কোহলিয়ে এটাও শতক অৰ্জন কৰা নাই। আনহাতে এইবাৰ তেওঁ মাত্ৰ এবাৰহে 50 ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। IPL 2022ৰ পিছত ইংলেণ্ড ভ্ৰমণতে ক্ৰিকেট খেলিছে কোহলিয়ে। ইয়াৰ পিছত তেওঁ ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে নিৰ্বাচকসকলৰ পৰা বিৱৰণী বিচাৰিছিল। আনহাতে জিম্বাবুৱে ভ্ৰমণতো তেওঁ টীম ইণ্ডিয়াৰ অংশ নাছিল। শনিবাৰে বিৰাট কোহলিয়ে এক সাক্ষাৎকাৰত য'ত 33 বছৰীয়া যুৱকজনে নিজৰ দুৰ্বল ফৰ্মৰ কথা কোৱা দেখা গৈছে। কিন্তু এই বিৰাট কোহলিয়ে তেওঁৰ প্ৰস্তুতিৰ বিষয়ে কয়, তেওঁ কেনেকৈ নিজৰ তীব্ৰতা উচ্চ ৰাখি খেলপথাৰত টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিব। সেই সময়ত তেওঁ কিয় সকলোকে দিব বিচাৰে। তেওঁ লগতে কয় যে কেইটামান আগতে তীব্ৰতা নোহোৱা হৈছিল আৰু ইয়াক ঘূৰাই পাবলৈ তেওঁক বিৰতিৰ প্ৰয়োজন আছিল। কোহলিয়ে ক'লে, মই প্ৰতিদিনে নিজকে প্ৰস্তুত কৰা ব্যক্তি। আজি মোৰ বাবে কি ৰখা হৈছে সম্পূৰ্ণ উপস্থিতি আৰু অংশগ্ৰহণ আৰু সুখেৰে সকলো বস্তুৰ অংশ হওক। সেইটোৱে মই সদায় কৰোঁ। মানুহে মোক বহুত সুধিছে, আপুনি এইটো কৰে ইমান তীব্ৰতাৰে গতি। মই মাত্ৰ তেওঁলোকক কওঁ যে মই খেল খেলি ভাল পাওঁ আৰু মই এই কথাটো ভাল পাওঁ যে প্ৰতিটো বলৰ বাবে মোৰ ইমানখিনি অৰিহণা আছে আৰু মই খেলপথাৰত মোৰ সকলো শক্তি দিম আৰু মোৰ বাবে কেতিয়াও অস্বাভাৱিক অনুভৱ হোৱা নাই। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।